এইটো গাহৰি চাওকে কি কাটছে ইখান চাওক কেনেকুৱা অদ্ভুত কিতাপ চকলেটৰ নিচিনা মানে ধন্যবাদ সকলোকে মাঘ বিহুৰ বহুত বহুত শুভকামনা আৰু ভাবি কিনে বহুত বেয়া লাগে যে এইটো প্ৰথমটো বিহু যোনটোত জুবিন দা আমাৰ মাজত নাই তো উপায় নাই আৰু যিয়ে নহওক সকলো অসমবাসীলে বিহুৰ শুভকামনা থাকিল জুবিন দাৰ অবিহনে হ'লেও তো বিহু বুলি মই অলপ ওলাই আহিছিলোঁ মানে বজাৰ চাব আহিছিলোঁ আমাৰ লখৰাত মানে বহুত ডাঙৰ বজাৰ বহে সেইটো চাব আহিছিলোঁ কিন্তু মই বৰ্তমান এতিয়া আছোঁ সৰু সজাইত মানে তাতে গৈ থাকোঁতেই সৰু সজাইত দেখা পালোঁ যাতে বাগৰুম্বাৰ প্ৰেক্টিচ চলি আছে তো সেইটোৱে চাব সোমাই আহিছোঁ এতিয়া মানে ৱৰ্ল্ড ৰেকৰ্ড হ'ব গৈ আছে তো 18 তাৰিখে তো বাগৰুম্বাৰ বড়ো ডান্স হ'ব ষ্টাৰ্ট হ'বই হৈছে আৰু এতিয়া সোনকালে দৌৰো যদি যাওঁ ষ্টাৰ্ট হোৱাৰ আগতে মানে চাই আৰু এই প্ৰেক্টিচ চলি আছে ষ্টাৰ্ট হৈছে আৰু আমি ইফালে উঠি যাই কিনে ইয়াত বহি লওঁ ৰ'ব আগে আৰু আমাৰ টাইমিংটো বঢ়িয়া হৈছে আমি জাষ্ট আহি পাইছোঁ আৰু প্ৰেক্টিচটো ষ্টাৰ্ট হ'ব হৈছে এতিয়া আৰু এতিয়া আৰু অলপ ওপৰলৈকে উঠিছিলোঁ ওপৰৰ পৰা চাওঁ অলপ মানে সেইখিনি মানে বহুত তল হৈ আছে এতিয়া আৰু ওপৰৰ পৰা দেখাম বঢ়িয়া ভিউ দেখাওঁ আৰু গাইজ মোৰ পিছফালে যোনটো ভিউ আছে না এতিয়া আপোনাক দেখাই আছোঁ ৰ'ব কি মজা লাগিছে একদম মানে ৱৰ্ল্ড ৰেকৰ্ডত বাৰু ইয়াতকৈ বেছি আছিল কিন্তু এইটোও কম নহয় ইয়াতেও 10,000 নে 8,000ৰ পৰা 10,000ৰ ভিতৰত মানুহ আছে চবেই বাগৰুম্বা নাচি আছে যোনটো 18 তাৰিখে হ'ব আৰু মোদীও আহিব ন এতিয়া প্ৰেক্টিচ চলি আছে চাওঁ কিমান কি ধুনীয়া লাগিছে চাওক ভালকৈ দেখাই আছোঁ আৰু ইমানকেইজনী ডান্সাৰ্ছ একেলগে দেখিলে মানে চকুটো বহুত ভাল লাগি যায় চাওক কি ধুনীয়া দেখা হৈছে দূৰৰ পৰা তো মই যিমান পাৰি সিমান ডান্সটোৰ মানে ভেৰিয়েশ্যনছ দেখাব ট্ৰাই কৰিছোঁ ভিডিঅ'টোত মানে আপোনালোকে যাতে ভালকৈ গম পাই যায় কেনেকুৱা হ'ব তো আপোনালোকে এতিয়া ঘৰত বহি বহি এনজয় কৰক আৰু বাগৰুম্বাৰ ৱৰ্ল্ড ৰেকৰ্ড বাকী 17 তাৰিখে চাবলৈ আহিব আৰু সৰু সজাইত যোনে পাৰে চবে চাব আহিব বহুত মজা লাগিব চাই কিনে একদম আমাৰ ৱৰ্ল্ড ৰেকৰ্ডৰ নিচিনাই হ'ব যোনটো বিহু ৱৰ্ল্ড ৰেকৰ্ড আছিল সেইটোত বাৰু অলপ বেছিকৈ আছিল এইটোতো কম নহয় 10,000 আছে ইয়াত কিমান আছে তো খতম হৈ গ'ল প্ৰেক্টিচ আৰু বহুত মজা লাগিল চাই কিনে তো এতিয়া আমি ওলাই দিওঁ আৰু বাহিৰত মানে আন্ধাৰে হ'ব হৈছে বজাৰতো যাওঁ এতিয়া আৰু আজি বোলে 17 তাৰিখৰ কাৰণে ফ্ৰী পাছেছো দি আছে চাওঁ ৰ'ব গৈ কিনে পাছ ল'বৰ কাৰণে বোলে আধাৰ কাৰ্ডৰ জেৰক্স লাগে তো এতিয়া প্ৰথমে জেৰক্সটো কৰি লৈ ৰ'ব আধাৰ কাৰ্ডৰ তো লৈ লোৱা আধাৰ কাৰ্ড জেৰক্স কৰি কিনে আৰু একদম দুনিয়াত লৈ আহিছোঁ একদম 9খন লৈ আহিছোঁ টোটেল তো এতিয়া ইয়াতে লওঁ ৰ'ব পাছ লৈ ল'লোঁ ফ্ৰী পাছেছ এই চাব পাৰে দুনিয়াত লৈ ল'লোঁ একদম 10খন আছে টোটেল তো আপোনালোককো যদি ফ্ৰী পাছেছ লাগে আহিব পাৰে ইয়াতে এতিয়া বৰ্তমান ফ্ৰী দি আছে পিছলৈকে যদি ফুল হৈ যায় তেনেহ'লে নিদিয়া হৈ যাব তো সোনকালে আহি লৈ ল'ব খালি আধাৰ কাৰ্ডৰ জেৰক্স লৈ আহিব আপোনালোকে মানে ফটো দিলে নচলিব জেৰক্সে লাগিব জেৰক্স কৰি লৈ আহি কিনে ইয়াত ফ্ৰী পাছ ল'ব পাৰে বাগৰুম্বা চাই কিনে যোৱাৰ প্লেন আছিল লখৰা কিন্তু যিহেতু আমি প্লেন ফ'ল' নকৰোঁ আমি প্লেন চেঞ্জ কৰি দিলোঁ এতিয়া বেলতলা যাম লখৰাত নাযাওঁ কাৰণ বেলতলাৰ পৰা আমি তাৰপিছত এই খানাপাৰাত মানে ভোগালী ফেষ্টিভেল হৈছে তাতেও যাম তো সেইকাৰণে বেলতলাটো যাই দিওঁ ওচৰ হ'ব তাৰ পৰা আহিলোঁ ৰ'ব বেলতলা বজাৰত ইটো প্লেনো মানে কেঞ্চেলেই হ'ব ওলাইছে তেতিয়াহ'লে এইটো ছাকচেছ হ'ল আৰু গাহৰি চাৰিওফালে কি কাটি আছে একদম সেইটো দেখা এইফালে এটা মস্ত গাহৰি আনিছে আগেদি দেখাওঁ ৰ'ব আৰু এইটো গাহৰি চাওকে কি কাটছে বাপ পা ঐ গোটেইটো লৈ যাওঁ পাৰ এ ৰাম কিবা লাগছে একদম দেখি আৰু ইফালে এতিয়া অলপমান মাছ চাছ চাব আহিছোঁ ৰ'ব কিমান কি আছে পিছে দেখাত অলপ কম যেন লাগি আছেচোন মাছ শেষে হ'ল নেকি গোটেই আৰু হাঁহকেইটা চাওক কি ওপৰত ওলাই থৈ দিছে একদম কাৰোবাৰ পেটত যাব আজি এইকেইটা আৰু ইফালে বহুত মাছ চাছো আছে পিছে মই মাছৰ বেছি নাম নাজানো এটা দুটা মানুহে জানো আপোনালোকে কমেণ্টত জনাবচোন কিমান মাছৰ নাম জানে আৰু আমাৰ অলপ আহোঁতে সন্ধিয়া হৈ গ'ল সেইকাৰণে ভাল ভাল মাছবোৰ গোটেই খতমেই হৈ গ'ল এতিয়া যিখিনি বাকী আছে এয়াই আছে আজি সন্ধিয়া খানাও আছে অভিজিত দাদাও আহি আছে খানাটো আমি চাওঁ ক'ৰ পৰা লওঁ বা আছে ভাবছোঁ বা লৈ যাই কিনে মাংস তাত ভৰাই কিনে বনাম নেকি এতিয়া ওলাই দিওঁ ৰ'ব ইয়াৰ পৰা মানে এতিয়া কি কয় এইটো ভোগালী মেলাত যাওঁ ভোগালী মেলাত মানে আন্ধাৰে হ'ব হৈছে তাত গৈ কিনে নহ'লে ভাল নালাগিব তাৰপিছত এতিয়া ইয়াৰ পৰা যাই কিনে আমাৰ খানাও আছে খানাৰ কাৰণে মাংস চাংস কিনিব আছে দেৰি হৈ যাব এতিয়া সোনকালে ওলাই দিওঁ ৰ'ব আৰু এই গাহৰিটোক চাওকহে কি একদম চশমা পিন্ধাই চুৱাইক বনাই থৈ দিছে পুৰা ৰ'ব মেলাখনলৈ এই ফাৰ্ম গেটৰ যোনখন ফিল্ড আছে ফাৰ্ম গেটৰ তাৰ পৰা এনেকৈ অলপমান আগুৱাই আহি কিনে এই মেলাখন আছে ভিতৰলৈকে সোমাই যাওঁ এতিয়া তো সোমাই আহিয়ে এনেকৈ বজাৰ ইফালে চুইট কৰ্ণ ইফালে বজাৰৰ ফালে সোমাই যাওঁ ৰ'ব এতিয়া সোমাই আহিয়ে আৰম্ভ কৰি দিলোঁ আৰু টেষ্ট কৰা বস্তুবোৰ তো এতিয়া প্ৰথমে আচাৰ টেষ্ট কৰি চাওঁ দাদাই নিজে মাতিলে পিছে টেষ্ট কৰিবৰ কাৰণে তো চাওঁ ৰ'ব কি কি আছে এটা ফালে তেতেলী আছে আৰু এটা ফালে ইমলি আছে আৰু খাই চাই ল'লোঁ যিহেতু অলপমান এক্টিং কৰি আছোঁ কিনিম বুলি কিন্তু একো নিকিনো আপোনালোকক অলপমান ওচৰৰ পৰা চাওঁ ৰ'ব ক'ত বহি বহি মোৰ ভিডিঅ' চাই আছে চকলেট ইৰেজাৰ এইটো চা এইখন কাগজ চা বঢ়িয়া লাগিছে বুক সেয়ে আৰু এইখন চাওক কেনেকুৱা অদ্ভুত কিতাপ চকলেটৰ নিচিনা মানে লিখিব পাৰি আৰু হা পুৰা গোন্ধ আছে নেকি পুৰা চকলেট
একদম দেৰি চকলেটৰ গোন্ধ ভাল লাগছে কিন্তু এইখন কিমান এইখন 150 ভাল লাগছে এইটো ৰাবাৰ বোলে মানে লিখে এইটো ৰাবাৰ নেকি এইটোৰো গোন্ধ আছে চাগে কি ওলাইছে আজিকালি আমাৰ দিনত ইমান নাছিল নষ্টালজিয়া হৈ গৈছে একদম এইটো চাই কিনে সৰুতে বহুত থাকিছিল আজিকালি বহুত কম দেখা পায় এতিয়া দেখি কিনে ভাল লাগিল বহুত দিনৰ মূৰত এইটো অন কেনেকৈ অন হৈছে খালি আপডেট দিছিল আৰু এইটো চা কিমান পুৰণা বস্তু আছে একদম এইকেইটাও আছিল সৰুতে খেলিছিলোঁ এতিয়া খালি আপডেট হৈছে অলপমান কিমান লাভো ডলো আছে और मैं तो भोगाली मेला में आया था ना ठीक है साहब कि इधर मैंने गुस्सा साहब मैं करूँ ये बाबा क्या था এইকেইটা লাবুবু ডলছো আছে মাজতে বহুত ফেমাছ হৈছিল এইকেইটা আৰু এইটো শ্বকিং পেন চাওঁ ৰ'ব এইটো খুলি কিনে দেখাই দিয়ক গাছ জিঞ্জিনে দিয়ে দিব গাটো কিয় জিঞ্জিনে যায় এতিয়া একো নহয় আৰু গাটো এনেকৈ দিয়ে হালাই দিয়ে আগৰ প্ৰথমে মাৰিব ন তাৰপিছত আৰু এডজাষ্ট হৈ আৰু তাৰপিছত এনেকুৱা বহুত কিবা কিবি বজাৰ আছে এইবোৰ খাৰু চাৰু কাপোৰ চাপোৰ খোৱা লোৱা বস্তু বহুত আছে আৰু ফুল চুলো আছে কোনোবা যদি নিজৰ গাৰ্লফ্ৰেণ্ডক দিব খোজে দিব পাৰে আৰু লাৰু পিঠাও আছে কিন্তু এই পেকেটত থকা পিঠা খাই ভাল নালাগে ঘৰত বনোৱা পিঠাটোহে আছলি মজা খাই কিনে আৰু আগফালে ওলাই আহিলোঁ খতমেই হৈ গ'ল দেখোন শুৰু হতেই খতম হৈ গিয়া এইটো বাছ ইতনা হি থাকিয়া পাৰ ইফালে আছে ইফালে মানে সেইখিনিয়ে হৈ থাকে পিছৰখিনি খোলাকৈ ইফালে ফুড কৰ্টো আছে ফুড কৰ্ট নহয় কি এইটো ফুড কৰ্টটো দে তাৰ পৰা ওলাই কিনে এতিয়া অভিজিতাৰক ল'ব আহিলোঁ আহি পাইছে আৰু 3টা বজাতে আহি পায় বোলে 6টা বাজি গৈছে এতিয়া আহি পাইছে বহুত জামৰ ভিৰ গাড়ী লৈ আনে না এনেই সেই বুলি 3 ঘণ্টা লাগি নাছে নহয় মই দোকান বন্ধ কৰি অলপ লেট হৈছে এতিয়া মাংস চাংস যোগাৰ কৰোঁ মাংস কিনিব গৈছে পাৰ্টতে আমি যাই কিনে এতিয়া জুইটো ধৰিলোঁ প্ৰথমে অভিজিতা আমাৰ ঘৰত থৈ গ'লোঁ আৰু আজি লোকেলে লৈ ল'লোঁ লোকেল মুৰ্গী কাৰণ ছাগলীৰ বিৰাট দাম হৈছে 800 টকা হৈ গৈছে বিহু বুলি আৰু স্পেচিয়েল এনেকুৱা 700 টকা হয় বিহু বুলি 100 টকা বঢ়াই দিছে সেইকাৰণে লোকেলে লৈ ল'লোঁ লোকেল কাটব দিছে এতিয়া আৰু চিকেনো অলপমান লৈ ল'ম হেৰি কৰিবৰ কাৰণে ড্ৰাই ফ্ৰাই বনাই কিনে খাম আৰু লওঁ ৰ'ব এতিয়া আৰু এই আমাৰ খানাৰ প্ৰিপাৰেশ্যন একদম মজা চলি আছে ফ্ৰাইজৰ কণীও আনি ল'লোঁ বঢ়িয়া দাবাও এতিয়া মজা হৈছে একদম কণীও খাই দিওঁ ৰ'বা তেওঁ নিমখ দিছোঁ এই ভাল চচ দেখোন কণী চচ মই গম নাপাওঁ চচ আছে বুলি কণী চচেদি খাব ওলাইছিলোঁ তো আমাৰ খানা চানা ৰেডি হৈ গ'ল আপোনালোকেও খানা খাওক হেপী বিহু সকলোকে তো আজি ভিডিঅ'টো এইখিনি আছিল যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ এণ্ড বাই বাই